নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জোনালী বড়ো মোৰ নতুন এটা ভিডিঅ'লৈ আকৌ আহিছোঁ দেই বন্ধু বান্ধৱীসকল। আৰু ইফালে ইয়াত নহৰু কেইটামান চেলাই লৈছোঁ আৰু লগত আছে মোৰ পিঁয়াজ আৰু ইফালে ৰঙা টিক শুকান জলকীয়া কেইটামান লৈ লৈছোঁ আৰু ইয়াতে আছে কাজু বাদাম বন্ধু বান্ধৱীসকল আৰু ইয়াৰ ৰঙা বিলাহী দুটা লৈ লৈছোঁ। আৰু ইফালে টেমাত কি আছে চাওকচোন, ইফালে টেমাত আছে জালুক। ইয়া দেখিছেনে বন্ধু বান্ধৱীসকল। আৰু মই কেঁচাকৈ আনি পেলাই জালুকখিনি শুকাই লৈছিলোঁ আৰু কেঁচাকৈ আনি ল'লে জালুক বহুত দিন যায় শুকাই ল'লে ঘৰতে। আৰু মোক মন গ'লে খাবৰ কাৰণে ইয়াৰে কেইটামান দি পেলাই খাওঁ আৰু বন্ধু বান্ধৱীসকল। এয়া আজিও দি দিছোঁ মই কেইটামান আৰু কেইটামান দি দিম। এয়া আৰু দুটামান দি দিছোঁ দেই বন্ধু বান্ধৱীসকল। আৰু এতিয়া খুব ধুনীয়াকৈ পিচি ল'ম। ইফালে এয়া লৈ ল'লোঁ পিচি, ইফালে বিলাহী, ইফালে পিঁয়াজ আৰু ইফালে এয়া শুকান জলকীয়া আৰু কাজু জালুকখিনি যে সেইখিনি ধুনীয়াকৈ পিচি ল'লোঁ। আৰু এইখিনিনো কিহেদি বনাম বন্ধু বান্ধৱীসকল আপোনালোকক দেখুৱাই আছোঁ। এতিয়া খুলিলোঁ কুকাৰৰ ঢাকনিখন। এয়া কণী আৰু আলু বইল কৰি লৈছোঁ বন্ধু বান্ধৱীসকল। এইখিনি এটা ধুনীয়াকৈ চেলাই ল'লোঁ। এয়া কণী আৰু আলুখিনি বন্ধু বান্ধৱীসকল। এতিয়া মই এইখিনি ধুনীয়াকৈ ভাজি ল'ম বন্ধু বান্ধৱীসকল। আলুখিনি ভাজিবৰ কাৰণে অকণমান নিমখ দি দিছোঁ, তাৰপিছত আলুখিনি দি দিলোঁ। গোটেইখিনি দি দিছোঁ দেই। খুব ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজি ল'ম বন্ধু বান্ধৱীসকল। আৰু আলুখিনি ভাজা হয় মানে এইফালে মছলা আনি লৈছিলোঁ এয়া পেকেটিং, এইফালে জিৰা আৰু মিট এইখিনি টেমাত ধুনীয়াকৈ এতিয়া কাটি সোমাই ল'ম বন্ধু বান্ধৱীসকল। লগৰ কাম লগত কৰি থৈ দিম নে কি কয় বন্ধু বান্ধৱীসকল। ধুনীয়াকৈ সোমাই ল'লোঁ টেমাত। এতিয়া এয়া মই আলুখিনি ধুনীয়াকৈ এতিয়া ভাজা হৈ গ'ল বন্ধু বান্ধৱীসকল। আৰু আলু ভাজা কেৰাহীতে মই এতিয়া শুকান জলকীয়া এটা দি দিছোঁ আৰু পিচি যে লৈছিলোঁ পিঁয়াজ সেইখিনি মই ধুনীয়াকৈ ভাজি ল'ম বন্ধু বান্ধৱীসকল। একদম ৰঙচুৱাকৈ ভাজি ল'ম। আৰু আমাৰ মছলা যিমান ভালকৈ ভাজা যায় সিমানে টেষ্টি হয় বন্ধু বান্ধৱীসকল। আৰু সময় পোৱা দিনাখন অকণমান ভালকৈ বনাই খাবলৈ মন যায় নে কি কয় বন্ধু বান্ধৱীসকল। আৰু ইফালে নিজৰ সোৱাদৰ জোখত অকণমান নিমখ দি দিছোঁ। আৰু এতিয়া লগত অকণমান হালধি দি দিম। এনেতো সদায় দৌৰিকৈ কিবা নহয় কিবা বনাই খোৱা হয়। আজি অকণমান সময় পাইছোঁ, সেইকাৰণে অকণমান চব্জিখন অকণমান ভালকৈ বনাম, কণীৰ দমখন। আৰু মই ইয়াৰ লগৰীখন মই গাত লৈ লৈছোঁ আৰু এইটো এনি টাইম লাগিয়ে থাকে মোক বন্ধু বান্ধৱীসকল কাপোৰখন। আৰু ইফালে এতিয়া এয়া মই বিলাহী পিচি লোৱাখিনি এতিয়া মই দি দিছোঁ পিঁয়াজ ভাজাখিনি। আৰু বিলাহীখিনিও মই ধুনীয়াকৈ ভাজি ল'ম বন্ধু বান্ধৱীসকল। আপোনালোকক দেখুৱাই আছোঁ দেই সেয়া। আৰু মছলাখিনি খুব ধুনীয়াকৈ ভাজা হৈ গৈছে দেই বন্ধু বান্ধৱীসকল এয়া। আৰু মছলাটো যিমান ভালকৈ ভাজা যাব বন্ধু বান্ধৱীসকল সিমানে টেষ্টি হয় আঞ্জাখন। দেখিছেনে ইমান ধুনীয়া কালাৰ হৈছে। আৰু মই ইয়াতে এতিয়া ফালে ইয়াত জিৰা দি দিছোঁ আৰু মিট মছলা অকণমান দি দিম। আগতে এইকাৰণে নাই দিয়া বন্ধু বান্ধৱীসকল, আগতে দিলে মছলাখিনি জ্বলি যাব, সেইকাৰণে আগতে পিঁয়াজ আৰু আদা নহৰু এইখিনি ধুনীয়াকৈ আগতে ভাজি লৈছোঁ বিলাহীখিনি। আৰু এইখিনি ধুনীয়াকৈ এতিয়া ভাজি ল'লোঁ বন্ধু বান্ধৱীসকল। এতিয়া মই সেই যে পিচি লৈছিলোঁ যে কাজু জলকীয়া এইখিনি এতিয়া ইয়াতে অকণমান দি দিছোঁ। এইখিনি অকণমান ভাজি ল'ম বন্ধু বান্ধৱীসকল। খাব কিন্তু বিৰাট টেষ্টি হয় এইখন চব্জি, আৰু আপোনালোকেও বনাই খাবচোন বন্ধু বান্ধৱীসকল। আৰু এইখিনি অকণমান আখলি দি দিছোঁ। এতিয়া ধুনীয়াকৈ লৰাই দিছোঁ দেই বন্ধু বান্ধৱীসকল। এয়া দেখিছেনে কালাৰটো ইমান ধুনীয়া হৈছে। আৰু মছলাখিনিও খুব ধুনীয়াকৈ ভাজা গৈছে বন্ধু বান্ধৱীসকল। এতিয়া মই ভাজি লোৱা কণীখিনি দি দিম।
বেছি টাইম নালাগে, এতিয়া হৈয়ে যাব আঞ্জাখন। আৰু গোটেই ভাজি লোৱা গৈছে, আলুখিনিও ভাজি লোৱা গৈছে, কণীখিনিও ভাজি লোৱা গৈছে বন্ধু বান্ধৱীসকল। এতিয়া খালি অকণমান সিজিবলৈ দিম, যাতে আলু আৰু কণীত মছলাখিনি সোমাই যায় বন্ধু বান্ধৱীসকল। আৰু ইফালে মোৰ চব্জিখন হৈয়ে গৈছে, কণী আলু দমখন বন্ধু বান্ধৱীসকল। এতিয়া অকণমান চাকি চাম কেনেকুৱা হৈছে বন্ধু বান্ধৱীসকল, টেষ্টি লাগিছেনে নাই খাবলৈ কাৰণে। আপোনালোকক খাই পেলাই কৈ আছোঁ কেনেকুৱা হৈছে বন্ধু বান্ধৱীসকল। খাবলৈ কিন্তু বিৰাটেই টেষ্টি হৈছে বন্ধু বান্ধৱীসকল। একদম নিমখৰ খুব ধুনীয়া জোখৰ হৈছে। ইফালে দেখিছেনে হৈ গ'ল। আৰু অকণমান দালি বনাইছোঁ বন্ধু বান্ধৱীসকল। এতিয়া খালি ভাতখিনি খাব লাগে বন্ধু বান্ধৱীসকল। বন্ধু বান্ধৱীসকল খাই লৈ এতিয়া আকৌ চাফা কৰাত লাগিছোঁ বন্ধু বান্ধৱীসকল। গেছ টেবুলখিনি একেবাৰে মুচি থৈ দিওঁ বন্ধু বান্ধৱীসকল। লগৰ কাম লগত নে কি কয় বন্ধু বান্ধৱীসকল। আৰু এইফালে পানী লৈ লৈছোঁ, বাচনখিনি একেলগে ধুই ল'লোঁ। আৰু বাচন বেছি ওলোৱা নাই দেই বন্ধু বান্ধৱীসকল। আৰু মই মাজে মাজে ধুয়ে থাকোঁ ভাত বনাই থাকোঁতে, সেইকাৰণে খোৱাখিনিয়ে ওলাইছে খালি বাচন বন্ধু বান্ধৱীসকল। পানীৰো দিগদাৰ, সেইকাৰণে অলপ পানী দি ধুব লগা হয় চৰিয়াটোত লৈ বন্ধু বান্ধৱীসকল। এতিয়া মই বাচনখিনি ধোৱা হৈ গ'ল বন্ধু বান্ধৱীসকল। একেবাৰে হাতখনত ধুই ল'লোঁ। আৰু ইফালে মানচৰ পানী বটলটো একেবাৰে ধুই পেলাই পানী লৈ ল'ম। পানী লৈ ল'লোঁ বন্ধু বান্ধৱীসকল মানচৰৰ। আৰু ভিডিঅ'টো মই এইখিনিতে সামৰিলোঁ। আৰু আপোনালোকক অকণমান পাকঘৰটো দেখুৱাই দিলোঁ বন্ধু বান্ধৱীসকল। আৰু ভিডিঅ'টো এইখিনিতে সামৰিলোঁ দেই। আৰু যদি ভাল পায় চাই তেতিয়াহ'লে লাইক এটা কৰিব বন্ধু বান্ধৱীসকল। বাই বাই।